তেন্তে শুন, আজি সময়টোক দিয়ক টিকিৰাৰ ঢৌ। কণপাইহঁতৰ ভঁৰাল ঘৰটোৰ ওচৰতে এটা ঘাটত টিকিৰা নামৰ এন্দুৰ এটা বাস কৰিছিল। এসময়ত তাৰো ককাই ভাই বংশ পৰিয়াল আছিল। কিন্তু কণপাইহঁতৰ মিংকি নামৰ অখাদ্য চিকাৰী মেকুৰীজনীয়ে আটাইবোৰকে ধৰি খাই পেলোৱাৰ অৱশেষত টিকিৰাহে বাকী আছিল। মেকুৰীজনী বৰ হিয়ান, জোক লৈ থাকে। গাঁতৰ ভিতৰত থকা এন্দুৰ নিগনিৰো তাই উমাল ল'ব পাৰে। বাহিৰলৈ ওলাই আহিলেতো কথাই নাই। একেজাপে আহি খুন্দলকত ধৰিবই তাৰো একো ঠিক নাই। টিকিৰাৰ বংশ পৰিয়াল মিংকিৰ হাততে নিশেষ। এতিয়া কেৱল বাকী আছেগৈ টিকিৰা। শিয়ানবিলাকতকৈ কিছু শিয়ান বাবে মৃত্যুৰ মুখত নপৰাকৈ কোনো ৰকম মাৰি আছে। বংশ পৰিয়াল নিশেষ হোৱাৰ দুখত টিকিৰাৰ মনত সমূলি শান্তি নাই। সি অকলশৰেই জীৱন কটাবলৈ খাইছে। মিংকিৰ কথা ভাবি কোনো মুহূৰ্ততে সি খঙত দাঁত দুপাৰি কৰচি থাকে। পৰা হ'লে তাইৰ ডিঙিটো সি মুচৰি ছিঙি দিলেহেঁতেন। টিকিৰাই কোনোদিন পূৰ্বপুৰুষৰ দিনৰ পৰা চলি অহা নিয়মবিলাক ভংগ কৰা নাই। সি কদাপি আন্ধাৰ হোৱাৰ আগতে গাঁতৰ পৰা বাহিৰলৈ নোলায়। আন্ধাৰ হোৱাৰ পাছতহে গাঁতৰ পৰা বাহিৰলৈ ওলায়। আহি চাল চলন পূৰণ কৰে আৰু খাদ্য বিচাৰি ফুৰে। দিনৰ ভাগত সি গাঁতৰ ভিতৰতে শুই বহি সময় কটাই দিয়ে। পিছে দিনকাল সদায় সমানে নাযায়। টিকিৰাৰো দিন ভাল নাছিল। সেয়েহে আন্ধাৰ নহওঁতে সেইদিনা সি দিনৰ ভাগতে গাঁতৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ মন কৰিলে। আচলতে সি সময় আগত ধৰিব নোৱাৰিলে। সন্ধ্যা লাগিবলৈ তেতিয়াও ভালেমান পৰ বাকী আছিল। টিকিৰা গাঁতৰ পৰা বাহিৰলৈ ওলাবলৈহে পালে ওচৰতে থকা গছজোপাৰ ডালত চিকাৰৰ সন্ধানত আগৰ পৰাই জুপ লৈ থকা কলিমতী নামৰ কাউৰীজনী চুৰ মাৰি আহি টিকিৰাক ধৰিবলৈ। কিন্তু ভাগ্যক্ৰমে কলিমতীৰ আক্ৰমণৰ পৰা টিকিৰা ৰক্ষা পৰিল। সি তৎক্ষণাত উভতি গাঁতৰ ভিতৰলৈ গ'ল। কলিমতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিহে টিকিৰাই ভাবিবলৈ ধৰিলে, ভুলটো তাৰেই। নভবা নিচিন্তাকৈ এইদৰে দিনৰ ভাগতে গাঁতৰ পৰা ওলাই যোৱাটো তাৰ মহা ভুল। ৰক্ষা পৰিল বুলিহে, নহ'লেতো আজি বংশই উচন হ'লহেঁতেন। কিন্তু পিছ মুহূৰ্ততে তাৰ মনলৈ খং আৰু অহংকাৰ ভাবো আহিল। সদায় ভয়ে ভয়ে চলিব লাগে। সি ইমানেই বুদ্ধিহীন হ'লনে যে কোনোবা শত্ৰুৱে তাৰ মঙহ খাবলৈ বিচাৰিলেও সি ডিঙিটো পাতি দিব। কলিমতীক অলপ লাজ দিয়া মনেৰে সি গাঁতৰ ভিতৰতে থাকি মূৰটো অকণমান বাহিৰলৈ উলিয়াই দিবলৈ ক'লে। হেৰা কলিয়াইটি, মোক ধৰিব নোৱাৰি লাজ পাইছে নেকি? চি বৰ বেয়া কথাটো হ'ল দেই। বাৰু যি হ'বলৈ আছিল কালিলৈ মই সাজি কাচি গাঁতৰ বাহিৰত ৰৈ থাকিম, তুমি ধৰিবাহি। আজিলৈ ঠোঁটখনকে চেলেকি যোৱাগৈ দেই, বেয়া নাপাবা। টিকিৰাই গাঁতৰ মুখৰ পৰা গছৰ ওপৰত থকা কলিমতীক ঠাট্টা মস্কৰা কৰি কথাষাৰ কৈছিলে মাত্ৰ এনেতে পিছফালৰ পৰা কোন মুহূৰ্তত আহি একেজাপে মিংকিয়ে কামোৰ মাৰি ধৰিলে। সেই টিকিৰাই একো তৎ ধৰিবই নোৱাৰিলে। গাঁতৰ সৰহভাগ গাঁতৰ ভিতৰত সোমাই থকা টিকিৰাক একে আচৰ বাহিৰলৈ টানি আনি ঠেকেচি মাৰিব ধৰোঁতে টিকিৰাৰ মনতে বুদ্ধি খেলালে। সি মিংকিক উদ্দেশ্য কৰি ক'বলৈ ধৰিলে, এৰাটো তোমাকহে প্ৰশংসা কৰিব লাগে। আমাৰ বংশ পৰিয়ালৰ সকলোকে তুমিয়েই মুক্তি দিছা। সেইবাবে ময়ো তোমাৰ হাততে প্ৰাণ বিসৰ্জন দি মুক্তি লাভ কৰাৰ কথা ভাবিছিলোঁ। কিন্তু মাজবাটতে আহি সৌ কাউৰীজনীয়ে গণ্ডগোলখন লগাই মোক থপিয়াব খুজিছিল নহয়। তোমাৰ মানত তাই বাৰু কোন কুটা? তাইক দুআষাৰমান টানকৈ কথা শুনাব নোৱাৰানে? লাজ এটা পাওক। টিকিৰাৰ কথা শুনি মিংকিৰ বুকুখন গপত ফুলি উঠিল। ঠিকেইতো, তাই চিকাৰ আকৌ আনে থপিয়াবলৈ আহে। সেইটো কেনেকুৱা ধৰণৰ কথা? মোৰ আগতনো কোনো সেইটো বুলি মিংকিয়ে ক'বলৈ মুখখন মেলা মাত্ৰকে মিংকিৰ মুখৰ পৰা এৰাই টিকিৰা একেলৰে চুঁচৰি বাগৰি গৈ তাৰ গাঁতৰ ভিতৰত পালেগৈ। মিংকিয়ে তেতিয়াহে বুজি পালে যে টিকিৰাই তাইক ঠগিলে। বুদ্ধি কৰি তাইক এনেদৰে ঠগি সি সাৰি গ'ল। নিজৰ দুৰ্বৃত্ততাৰ বাবে নিজকে নিজে ধিক্কাৰ দি লাজ অপমানত জৰ্জৰিত হৈ মিংকিয়ে হাতোৰা দুখন চিলেকি একে ঠাইতে বহি থাকিল। মিংকিৰ মুখৰ পৰা কথমপি ৰক্ষা পৰিল যদিও টিকিৰাৰ গাত মিংকিৰ দাঁত বহি আছিল। সেইবাবে তাৰ গাত বিষ উঠিল। সি গাঁতৰ ভিতৰত সোমাই মূৰে কপালে হাতী ভাবিবলৈ ধৰিলে। সাজি কোনোমতেহে ৰক্ষা পৰিলোঁ। মনত বুদ্ধিটো নোখেলোৱা হ'লে আধ্যায় আছিলে। তাৰ নিজৰ অজ্ঞতাৰ কাৰণে হাততে পোৱা উপযুক্ত চিকাৰটো হেৰুৱাই লাজে অপমানে জৰ্জৰিত মিংকিৰ ফালে চাই গছৰ ওপৰৰ পৰা কলিমতী ভেঙুচাৰি কৰি ক'লে, গাত বল আছে ভাবি মনত অহংকাৰ হৈছিল নহয়নে? মজাটো পালি। এতিয়া ভাবিছাচোন, বল শ্ৰেষ্ঠ নে বুদ্ধি শ্ৰেষ্ঠ? বুদ্ধিৰ বলত সেই নগণ্য এন্দুৰটো তোৰ হাতৰ পৰা সাৰি গ'ল। তই এনেই চিকাৰীৰ নাম ল'লি। কলিমতীৰ কথা শুনি মিংকিয়ে তাইৰ ফালে পিক পৰাকৈ চাই ক'লে, এনে বুদ্ধিমতীজনী ওলাইছে। তাইনো টিকিৰাৰ পৰিয়ালকেইটাক, তইনো টিকিৰাৰ পৰিয়ালৰ কেইটাক খালি? মই তাৰ বংশই উচন কৰিলোঁ। বল আৰু বুদ্ধি নথকাকৈয়ে মই ইমানবোৰ এন্দুৰ ধৰিব পাৰিছোঁনে? চাই থাকিবিচোন, এদিন নহয় এদিন মই টিকিৰাকো ডিঙি মুচৰিহে এৰিম। টিকিৰাই গাঁতৰ ভিতৰৰ পৰা মিংকি আৰু কলিমতীৰ কথাবিলাক শুনি আছিল। সি বুদ্ধি কৰি মিংকিৰ কবলৰ পৰা সাৰি আহি মিংকিক লাজ অপমান দিলেই। এইবাৰ কলিমতীক লাজ দিবলৈ গাঁতৰ ভিতৰৰ পৰাই ক'লে, মিংকিৰ যে বুদ্ধি নাই সেইটো চকুৰ আগত প্ৰমাণ পালিয়েই নহয়। কি যে তোৰ ফালে আকৌ তয়ো সেই মূৰ্খৰ জাত, কুলি চৰাই জাত, তোৰ বাহত কণী পাৰি থৈছে তাৰ খবৰ ৰাখিছ জানো? টিকিৰাৰ কথা শুনি কলিমতী জিকাই উঠিল আৰু ক'লে, মোক ইমান কৰিবলৈ ভাবিছ নেকি? ক'তনো কুলি চৰাই কণী পৰা দেখিলি? টিকিৰাই হুকৈ হাঁহি ক'লে, হুহুৱালি দেই।